আমাৰ মেকুৰী পোৱালিটো ডাঙৰেই হ'ল, চাওক চকু মেলিলে দেখিছে। তাৰ যিটো সি য'ত থাকে তাৰ বাকচটোত সি সোমাই নাথাকে, মানুহৰ মাত শুনিলে যি চিঞৰ লগাই তাক ওলাই আহিব লাগে বাহিৰলৈ। তাক এনেকৈ মুকলিকৈ থাকি সি ভাল পায়, এনেকৈ এটা ঘূৰি ফুৰিবলৈ লাগে, তেতিয়াহে ভাল পায় সি। এইখন ভাইটিলে চাইকেল এখন আহিছে, এইখন তাৰ চাইকেলখন। ই একদম পূৰা খুচ হৈ গৈছে চাইকেল দেখি। এইখন গুড মৰ্ণিং। পোনপ্ৰথমতে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু আজি লক্ষী পূজা হয়। আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মূৰটো ধুম বুলি ভাবিছোঁ, ধুম বুলি মানে আজি ধুবই লাগিব। গা চা একো ধোৱা নাই, মই ৰাতিপুৱা হৈ আছে এতিয়া 8:30মান বাজিছে। মই মূৰত তেল চেল লগাই থলোঁ, কালি ৰাতিয়ে লগালোঁ। এতিয়া গা পা ধুম আৰু আজি দিনটো কি কৰোঁ চব দেখুৱাই থাকিম। লক্ষী পূজা পাতিবই লাগিব যিহেতু, তেনেহ'লে মইনো কেনেকৈ পাতোঁ আৰু আগৰ পৰা কেনেকৈ কৰি আহিছোঁ, কি কৰি আহিছোঁ, সকলোখিনি দেখুৱাম। তেনেহ'লে ব'লক ভিডিঅ'টো। হেল্ল', এই মাত্ৰ মই গা চা ধুই আহিলোঁ, সেই ৰাতিপুৱাই আৰম্ভ কৰা, তাৰপিছত আৰু ভিডিঅ' চিডিঅ' কৰা নাই। এতিয়া গা চা ধুই আহিলোঁ, কিছুমান কাম আছিলে সেইবিলাক কৰিলোঁ মেলিলোঁ। এতিয়া চাই থাকোঁচোন বাৰু দেই, মূৰটো ধুলোঁ, চুলিখিনি তিতা, ক্ৰীমটো লগাই লওঁ পটককৈ। এইটো মইশ্চাৰাইজাৰ হয়, এইটো লেকমি পিচ মিল্ক। এইটো চব মানে অল স্কিন টাইপ চবেই লগাব পাৰে এইটো। মই এইটোকে লগাওঁ, শেষেই হৈছেগৈ আৰু। সেইটো পটাপট লগাই লওঁ, তাৰপাছত দেখাই আছোঁ। হৈ গ'ল। চুলিখিনি তিতা, এনেকৈ কাটাৰটো লগাই থওঁ। এতিয়া বনাম মই লক্ষীৰ ভৰি, মানে লক্ষীৰ ভৰি আঁকিম, তেতিয়াহে লক্ষী পূজা লাগিব। মই কেনেকৈ আঁকো দেখাম বাৰু, তেনেহ'লে বলকচোন চাওঁগৈ কেনেকৈ আঁকো। মই পিঠাগুড়ি দি আঁকিম, আটাগুড়ি দি আঁকিলেও হয়। মই যিহেতু পিঠা বনাব, পিঠা মানে কি লক্ষীৰ আগত দিবলৈ এনেকৈ কিবা কেঁচা পিঠাগুড়ি খুন্দি থৈছিলে, সেয়া লাডু বনাব চাগে, সেইকাৰণে তাৰে অলপ লৈ থ'লোঁ, লৈ পেলাই এতিয়া মই বনাম, মানে আঁকিম লক্ষীৰ ভৰি। তেনেহ'লে ব'লক চাওঁগৈ মই কেনেকৈ আঁকো। এইফালে ভণ্টিয়ে বনাই আছে আখৈ মালা। লক্ষী পূজাত লক্ষী মাৰ আগত এনেকৈ আখৈ মালা এডাল দিব লাগে, সেই গতিকে লক্ষীৰ মালা এডাল বনাইছে, বেছি নবনাই। এইজনী চাই দে এইফালে, হাই কৈ দে, চব শিকাব লাগে তেতিয়াহে কয়। এডাল বনাই আছে, তাৰপিছত দেখুৱাই আছোঁ, চাই থাকক। এইখিনি কাবেলি চানা, ৰাতিকৈ আমি ৰুটি খাম, সেইকাৰণে এইখিনি কাবেলি চানা হয়, তিয়াই থোৱা আছে, কোমলিছে আৰু অকণমান ৰাতিপুৱা তিওৱা আৰু অকণমান বাকী আছে কোমলিব। এইফালে আজি শৰাই কাৰণে বুট আৰু মগু তিয়াই থোৱা আছে, এইখিনি ওপৰলৈ বাকলি আৰু কিবাকিবিখিনি উপঙি আহিছে, এইখিনিও হৈছেগৈ আৰু। এইখিনি হৈছে মোৰ পিঠাগুড়িখিনি, যিখিনি মই আলপনা বনাবলৈ থৈছোঁ। আইতাই বনাই আছে পকা মিঠৈ, বেছি নবনাই, কেইটামান বনাব। আইতা তামোল খাই থকা নাই আকৌ দেই, দাঁত নাই কাৰণে এনেকুৱা কৰি আছে। এইখিনি কেঁচা মিঠৈৰ কাৰণে, এইখিনি কেঁচা মিঠৈৰ কাৰণে। এইখিনি বনোৱাৰ পিছত দেখাম, ৰেচিপি নিদিওঁ, এনেই বনাম। বনোৱাৰ পিছত মানে লাডুকেইটা দেখুৱাম, তাৰপিছত বনাম আৰু নাৰিকলৰ লাডু বনাম। সেয়াই, লক্ষীৰ ওচৰত 3বিধ মিঠাই, বগা মিঠাই দিব লাগে, তাকে। এয়া আমাৰ ঘৰৰ আলহী নহয়, ঠিক আমাৰ পুৰণা ঘৰৰ ওচৰৰ মানুহ, মানে ঘৰৰ মানুহৰ নিচিনাই।
এয়া আহিছিলে আজি আলহী আহিছিলে এতিয়া গ'ল এতিয়া মই বনাম মানে আঁকিম এতিয়া আলপনা তেনেহ'লে আপোনালোকক দেখুৱাব ব'লকচোন মই কেনেকৈ আঁকো ব'লক এইখিনি পিঠাগুড়ি লৈছোঁ পিঠাগুড়িত মই অকণমান পানী মিলাই ল'ম আপোনালোকে নিজে চাই ল'ব কিমান পনীয়া কৰিব কিমান ডাঠ কৰিব বেছি পনীয়াও নকৰিব বেছি ডাঠ নকৰিব ধুনীয়াকৈ এটা আঁকিব পৰা হেৰি কৰিব সেইটো এনেকুৱা কৰিব আৰু গোটেইখিনি মিলাই ল'ম মিলাই লোৱাৰ পিছত মই দেখাই আছোঁ বাৰু এইখিনি ৰেডি হৈ গ'ল মোৰ এতিয়া অকণমান কটন লৈ ল'ম কটন লৈ পেলাই আঁকিম মই ধুনীয়াকৈ আৰু মাজে মাজে তেনেকৈ লৰাই থাকিব আঁকি থকাৰ মাজে মাজে নহ'লে তললৈ গোটেই পিঠাগুড়িখিনি গুচি যাব ওপৰলৈ পানীটো আহি যাব এনেকৈ লৰাই লৰাই আঁকি থাকিব প্ৰথমতে আঁকোতে অলপ পনীয়া পনীয়া হ'ব পাৰে কিন্তু পিছত কালাৰটো উঠি যায় তেনেহ'লে ব'লকচোন এতিয়া আঁকিবলৈ ষ্টাৰ্ট কৰোঁ এইফালে মই প্ৰথমতে ময়ূৰ এজনী আঁকি ল'লোঁ নেদেখালোঁ বাৰু সেইটো তাৰপিছত এইফালে এনেকৈ ডিজাইন এটা কৰি আঁকিছোঁ প্ৰথমতে উঠা নাই আপোনালোকে ধৰিব নোৱাৰিব যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে ধৰিব পাৰিব যেতিয়া কালাৰটো উঠিব য'ত য'ত ডাঠকৈ পৰিছে তাত কিন্তু কালাৰটো উঠি গৈছে কিন্তু পাতলডোখৰতো কালাৰ উঠিব পিছত প্ৰথমতে নুঠে যিহেতু অলপ পনীয়া হ'ল পনীয়া হ'লেহে আঁকিব পাৰিম বেছি ডাঠ হ'লেতো আঁকিব নোৱাৰোঁ সেইটো কাৰণে অলপ পনীয়া কৰি লৈছোঁ ভালকৈ আঁকিব নাজানো কিন্তু চেষ্টা কৰিছোঁ আঁকিবলৈ এয়া আঁকি আছোঁ মই গোটেইখিনি আঁকিয়ে দিম কিন্তু শেষত ভণ্টিক অকণমান কৰিব দিম মোৰ ভিতৰত অলপ কাম আছে চব কৰিলোৱে এইখিনি ভণ্টিয়ে কৰিব বাকীখিনি ইমানখিনিলৈকে মই আঁকিলোঁ মোৰ এতিয়া বেলেগ কাম এতিয়া এইখিনি কৰি আছে ভণ্টিয়ে প্ৰথমতে ৰং নধৰে বাৰু কিন্তু পিছলৈ ধুনীয়াকৈ ৰংটো উঠি যায় এইখিনিও দেখিছে প্ৰথমতে ৰং ধৰা নাছিলে কিন্তু পিছত ধুনীয়াকৈ ওলাই গৈছে মই ভালকৈ আঁকিব নাজানো এনেই যধে মধে আঁকিছোঁ আৰু যোনবিলাকে ভালকৈ আঁকে তেওঁলোকৰ হাতত একদম পাতল পাতল বৰ ধুনীয়া হয় আমি ইমান ভালকৈ আঁকিব নাজানো এনেই আঁকিছোঁ আৰু লক্ষী পূজা বুলি হ'ব এনেকৈ হৈ যাব কাম চলি যাব এয়া কেনেকুৱা লাগিছে জনাবচোন মই বনাই আছোঁ নাৰিকলৰ লাডু এয়া দেৰিয়ে হৈছেগৈ পটাপট বনাই লওঁ 3টা হৈছেহে গৰম পৰিছে আখৈ মালা যিডাল বনাইছিলোঁ সেইডাল এতিয়া লক্ষীক পিন্ধাই লৈছোঁ বেলেগ মালা আৰু ইয়াত নিদিওঁ আখৈ মালাডালে দিম এয়া আমাৰ সন্ধিয়া পৰিৱেশ সন্ধিয়া সময়ত এনেকৈ চাকি দুগছ জ্বলালোঁ ইয়াত আৰু গেটৰ ওচৰত দুগছ দিছোঁ বাৰীত আছে এয়া ভিতৰতো জ্বলোৱা আছে এগছ এতিয়া লক্ষী চৰিত্ৰ আৰু পাঁচালীখন পঢ়িবলৈ আৰম্ভ কৰিম শৰাইখনি এনেকৈ আগবঢ়ালোঁ মূৰ্তি নাই যিহেতু সেইকাৰণে পাতিছোঁ ঘৰত এইজোপা আমাৰ বাৰীৰ ধান গছজোপা পাঁচালী কেনেকৈ পঢ়োঁ তাৰ দুটামান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা হৈছে জনাবচোন যদি ভুল হৈছে সেয়াও ক'ব সমিত্ৰ মুনি ফলদাত্ৰী নাম মূৰ ৰাখিল জমিনী ব্যাসদেৱ ৰাখে নাম বিশ্বপবিনী ভক্তগণে স্মৰে মোক
সৌভাগ্যদায়িনী শুভগা মোৰ নাম ৰাখে নিশাপতি মালতী নামত মাতে দেৱী ভাগৱতী নাম ধৰো কুমুদ কাননে চন্দনামে শুভা পাওঁ চন্দনৰ বনে ভৰদ্বাজ নাম ৰাখে অগতিৰ গতি তিলোক পালিকা নাম ৰাখে ভাগীৰথী প্ৰজাপতি নাম ৰাখে অখিল ঈশ্বৰী সুময় গভিত বচন এহি হব নাৰী ত্যাজুহু নাৰায়ণ পিংগল বৰণ চুলি ধেমেচা ককাল ৰমণী হয় তোমাৰ ব্ৰজিতা কোন নাৰী তজু প্ৰিয়া কৈও সুচৰিতা বিষ্ণুৰ বচনে লক্ষ্মী অল্প কৰি হাস কহিতে মাহে মহাবিষ্ণু জয় লক্ষ্মী পদ্মা পদ্মালয়া কি মাহে স্বৰ্গে দেৱী লক্ষ্মী মাহে লক্ষ্মী সেৱা কৰাৰ পিছত আমি এতিয়া খাম প্ৰসাদ এইখিনি হৈছে আমাৰ ঘৰৰ প্ৰসাদ শৰাইখন ভঙাৰ পিছত আমি প্ৰসাদ খালোঁ তাৰপিছত ৰাতিৰ সাজ এয়া হৈছে কাবেলী বুট কালাৰটো এনেকুৱা হৈছে আপোনালোকে নাভাবিব কিবা কি হ'ল এনেকুৱা বুলি মই অকণমান কালাৰটো চেঞ্জ কৰিবলৈ ভাবিছিলোঁ পেহীয়ে দিনত ক'লে যে অকণমান চাহপাত হেৰি কৰিলে কাপোৰৰ টোপোলাখন বান্ধি পেলাই যদি বইল কৰা হয় তেতিয়া কালাৰটো চেঞ্জ হয় সেইটো কাৰণে মই এইটো কৰিলোঁ কালাৰটো অকণমান চেঞ্জ হৈ গ'ল আপোনালোকেও কৰিব পাৰে খাবলৈ একো বেয়া লগা নাছিলে ভালে লাগিছিলে এইখিনি তেজপাত দুখন লৈছোঁ শুকান জলকীয়া আদা এডোখৰ আৰু জলকীয়া পিঁয়াজ আৰু নহৰু নিদিওঁ মই কেঁচা জলকীয়াখিনি আদাখিনি মই পিচি ল'ম মই ভিডিঅ' কৰোঁতে কিয় জানো মোৰ এনেকুৱা হৈ যায় সদায় মই ধৰিবই নোৱাৰোঁ কৰি থাকোঁতে ইমান মন নিদিওঁ আচলতে সেইটো কাৰণে এনেকুৱা হয় কেৰাহীখন গৰম হোৱাৰ পিছত মই তেল দিলোঁ তাত মিঠাতেল এইখিনি বনাবলৈ আজি মোক নাৰিকলো লাগিব অলপ গুড়ি কৰি থোৱা মানে ৰুকা নাৰিকল অলপ আপোনালোকে কালাৰ চেঞ্জ নকৰিলেও হ'ব মই এনেই মানে প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ সেইটো কাৰণে দি চাইছিলোঁ বেয়া হোৱা নাই খাবলৈ ভালে হৈছিলে তেলত মই শুকান জলকীয়া আৰু তেজপাত দিলোঁ এটা ধুনীয়া গোন্ধ অহাৰ পিছত মই মটৰ অলপ দিছোঁ মটৰ নহয় কাবেলি চানা হয় অকণমান দি পেলাই ভাজি তাতে মই হালধিখিনি দি আকৌ ভাজি ল'লোঁ ভাজি লৈ পেলাই গোটেইখিনি কাবেলি চানা দি দিম বইল কৰোঁতে যিহেতু নিমখ দিয়াই আছিলে সেইটো কাৰণে আৰু নিমখ দিয়াৰ ইয়াত প্ৰয়োজন নাই এতিয়া মই পিচি লোৱা আদা আৰু যিটো জলকীয়াৰ পেষ্ট আছিলে সেইটো মই দি দিছোঁ এইখিনি মই ভালদৰে দি পেলাই আকৌ লৰাই ল'ম মছলাখিনি মই পানীত গুলি ল'ম ডাইৰেক্ট দিলেও হ'ব কিন্তু পানীত গুলি ল'লে এটা বেলেগ এটা টেষ্ট আহে খাবলৈ অলপ ভাল লাগে সেইটো কাৰণে মই ইয়াত লৈছোঁ অকণ মিট মছলা তাৰপিছত ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ গোটেইখিনি দি মিলাই ল'ম মিট মছলা আৰু অকণ পিছত দি দিলোঁ কম হোৱা নিচিনা দেখি পানী অকণ দি ভালদৰে মই গোটেইখিনি মিলাই ল'ম এইখিনি এতিয়া মই ইয়াত দি দিছোঁ আৰু অকণমান লৰাই পেলাই লৰাটো দেখুৱা নহ'লে এতিয়া মই নাৰিকল আধা দিম আধা দি পেলাই গোটেইখিনি ভালদৰে ভাজিম সেইখিনি নাৰিকল থৈ দিছোঁ এইখিনি অকণমান দেৰিকৈ দিম
আপোনালোকে যদি কালাৰটো চেঞ্জ নকৰোঁ বুলি ভাবে তেনেহ'লে এই চাহপাতৰ টোপোলা সেইটো মানে নিদিলেও হ'ব। মই কালাৰটো অকণমান চেঞ্জ কৰোঁ বুলি ভাবিছিলোঁ, সেইটো কাৰণে মই কাপোৰ এখনতে চাহপাত কেইটামান বান্ধি লৈ পেলাই মই বইল কৰোঁতে দি দিছিলোঁ কুকাৰত। সেইটো কাৰণে কালাৰটো অলপ চেঞ্জ হ'ল। যিটো ৰঙা বুট তেনেকুৱা লাগিছে দেখিবলৈ, কিন্তু এইটো ৰঙা বুট নহয়, এইটো কাবেলি বুট। দেখিছে চাইজটো অকণমান ডাঙৰ হয়। মই এতিয়া নাৰিকলখিনি দি দিলোঁ, আৰু নাৰিকলটো অপশ্যনেল হয়, এইটো দিলেও হ'ব নিদিলেও হ'ব। মই নাৰিকল ৰুকা আছিলে, সেইটো কাৰণে নাৰিকল দি বনাই চালোঁ। মানে নাৰিকল দিলে অকণমান খাবলৈ টেষ্টটো ভাল লাগে, সেইটো কাৰণে দি দিলোঁ। এতিয়া মই ইয়াতে দিছোঁ গৰম পানী, আৰু একেবাৰে হ'ব সময়ত মই এইখিনি হ'লে পানী দি পেলাই উতলাৰ পিছত মই ঘিউ দিছোঁ। ঘিউ ডাঙৰ চামুচে এচামুচ দিছোঁ, মানে এনেকৈ দিছোঁ কাৰণে আপোনালোকে ধৰিব নোৱাৰিব। মই সেইকাৰণে কৈ দিছোঁ, মই সৰু এই মনোৰমা ঘিউটো দিছিলোঁ, সেইটো কাৰণে মই কটাৰী এখনে উলিয়াই লৈছোঁ, উলিয়াই দি দিলোঁ। আজি মই বনাম পুৰিৰ কাৰণে ৰঙা আটা লৈছোঁ, আশীৰ্বাদ আটা। ইয়াত মই আজি কি কৰিলোঁ গম পাইনে? ইয়াতে মই বইল কৰিছিলোঁ যিখিনি বুট, সেই বুট দিলোঁ, আৰু অলপ আলু মই ধুনীয়াকৈ পিটিকি লৈ পেলাই আটাখিনি মাৰোঁতে মই দি পেলাই মাৰি ল'লোঁ, মঠি ল'লোঁ। তেতিয়া ৰুটিখন খাবলৈ বহুত কোমল হয়, কিবা দিলে খাবলৈ অলপ টেষ্টটো লাগে, ভাল লাগে। আৰু পুৰিকেইখন সঁচাকৈ বিৰাট কোমল হৈছিলে, খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু পুৰিখন বনাওঁতে অকণমান ডাঠ কৰিব, তেতিয়া বস্তুটো ফুলি উঠে। মোৰ প্ৰথমখন অকণমান পাতল হ'ল, সেইটো কাৰণে বৰ বেছি নুফুলিলে, কিন্তু পিছৰকেইখন বৰ ধুনীয়া ফুলিছে। সদায় আমি চিম্পুলকৈ খাই থাকোঁ, সেইকাৰণে আজি এনেই ভাবিলোঁ এনেই কিনো অলপ বেলেগ কৰোঁ। মটৰ কেইটামান কাঢ়ি থৈ দিছিলোঁ বইল কৰা, তাৰপিছত আলু তাৰপৰা থৈ দিছিলোঁ দুটুকুৰামান। সেইখিনি ভালদৰে প্ৰথমতে পিটিকি লৈ পেলাই আটাখিনি মৰতে দি পেলাই বনাই চালোঁ কেনেকুৱানো লাগে। তাতে যিহেতু নিমখ দিয়া আছিলে, সেইকাৰণে পুৰিখন খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে বনাই খাব পাৰে, এনেই নৰ্মেলিও খাব পাৰে, কিন্তু এনেকৈও খাব পাৰে কেতিয়াবা। কিবা যিকোনো মটৰ চটৰ বনালে থৈ দিলেই হ'ল, সেইখিনি দি আটাখিনি মাৰি দিলে খাই কেতিয়াবা ভাল লাগে অলপ বেলেগকৈ। এইখন মই অকণমান ডাঠকৈ বেলিছিলোঁ, সেইকাৰণে এইখনো মই আপোনাক ভাজি দেখুৱাইছোঁ। এইখন চাবচোন ইমান ধুনীয়াকৈ ফুলি যাব। সেইখন চাওক কি ধুনীয়াকৈ ফুলি গৈছে, দেখিছেনে? পুৰিখন অকণমান ডাঠ হ'ব লাগে, সেইবুলি বৰ বেছি ডাঠো নহয়, একদম পাতলো নহয়, অকণমান ডাঠ কৰিব। ডাঠ কৰিলে বস্তুটো ফুলি উঠে আৰু কোমল হৈ থাকে। গেছটো মই মিডিয়াম কৰি লৈছিলোঁ তেলখিনি গৰম হোৱাৰ পিছত। এইখন পুৰিখন মোৰ চাওক কি ধুনীয়া কোমল হৈছে, দেখিছেনে? হেল্ল', পূজা দিলোঁ, খানাও বনালোঁ, মানে বনাই মেলিও হৈ গ'ল, আজৰি হ'লোঁ। এতিয়া খাবলৈ বাকী আছে, খাই মেলি ল'ম। দিনটো এনেকৈ পাৰ হৈ গ'ল, ভাগৰ লাগি গ'লগৈ। আৰু ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই, যিহেতু মই পাঁচালীখন পঢ়িলোঁ আৰু পূজাভাগ মই কৰিলোঁ, সেইটো কাৰণে মই একো নোখোৱাকৈ আছিলোঁ। এতিয়া বিৰাট ভোক লাগিছে, প্ৰসাদ অকণমান খালোঁ, প্ৰসাদ খাই পেলাই এতিয়া ৰুটি চুটি খাবলৈ আছে, খাম। যদি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো টেংকৈ বজাই দিব, তেতিয়াহে মোৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে সকলোতকৈ আগতে পাব। তেনেহ'লে আজিলৈ বাই বাই, চাই থাকিব আৰ্নাছ ব্লগ। বাই বাই, শুভৰাত্ৰি।